Hey guys, welcome back to my channel. আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো নতুন ব্লগ। সো আজি মই এতিয়া যাম ফটোশুট কৰিব, মানে বাজনীয়ে মেকআপ কৰি দিব মোক। তো হেতু কাৰণে যাও আৰু ব্লগচোন কেনেকৈ কি মেকআপ কৰি দিয়ে আৰু কি লুক দিয়ে মোক চাও। মই এতিয়ালৈকে গম পোৱা নাই কি বা লুক দিয়ে। মই এতিয়া ৰেডি যাবৰ কাৰণে বাজনীক ৰখি আছো, নিব আহি আছে। বা আহি পেলাই বাৰ লগত যাম। আৰু এতিয়া বা মোক নিব আহিছে, মই বাৰ লগত যাই আছোঁ। ঘৰলৈকে নিব আহিছিলে আৰু পামেই এতিয়া। পাই গ'লোঁ। বলক ভিতৰৰ ফালে যাওঁ আৰু ভিতৰৰ ফালে অকণমান দেখুৱাই দিলোঁ আপোনালোককে। চবেই ব্যস্ত, বা আঁতৰৰ যি কম্পিটিশ্যন আছে কোনে কিমান ভালকৈ মেকআপ কৰিব পাৰে। আৰু এইফালে মোক লেন্স লগাই দিলে। লেন্স লগোৱাৰ পিছত কিবা এটা বেলেগ লুক আহি যায়, ভাল লাগে। এতিয়া মেকআপ ষ্টাৰ্ট কৰিব। মেকআপ ষ্টাৰ্ট কৰাৰ আগতে আৰু ফেচটো ক্লিন কৰি ল'লে, ধূলি বালিবিলাক চাফা কৰি ল'লে। আৰু কিবা কথা পাতি পাতি হাঁহি আছোঁ আমি। মেকআপ কৰিলে ভাল লাগে নে মেকআপ নকৰিলে ভাল লাগে, প্লিজ জনাবচোন কমেণ্টত। আৰু বা এতিয়া মোক ফাউণ্ডেশ্যন লগাই দিলে এইবিলাক, আৰু এইখিনি হ'ল। ইয়াৰ পিছত আই মেকআপটো কৰা হ'ল আৰু এতিয়া ফাইনেল লুকটো দেখাম। আৰু এইটো কিবা আঁকি আছে, কি বুলি বা কৈ নাজানো। কোনোবা জানো যদি প্লিজ কমেণ্টত জনাবচোন। মই চাই আছোঁ, এটা চকু বন্ধ কৰি এটা এনেকৈ বন্ধ কৰি এটা খুলি এনেকৈ চাই আছিলোঁ। আৰু এইটো মোৰ ফাইনেল লুক। আৰু এইফালে মই প'জ দিয়াত একদম ব্যস্ত, একদম জোৰ জবৰদস্তি স্মাইল দি আছোঁ। বেংগলী ব্ৰাইড বনাই দিছে মোক। কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত, ভাল লাগিছেনে নাই। আৰু এতিয়া মই বহি প'জ দিম একদম। দাদাজনে মোৰ শাড়ীখন ভাল কৰি দিছে, প'জ খাই আছিলে। থেংক ইউ দাদা। এনেই গৰম, তাতে আৰু ৰিং লাইট লগাই দিছে ওচৰতে, ইমান গৰম বাপৰে। আৰু এতিয়া মই প'জ চ'জ দি উঠি একদম মানে হ'বই আৰু ভাবি আছোঁ কি প'জ দিওঁ। মানে ফটো উঠাৰ সময়ত চব পাহৰি যোৱা যায়। ফটোকেইটা নুঠোঁতে এনেকুৱা লাগে যে এনেকুৱাকৈ উঠিম, এনেকুৱাকৈ উঠিম। সেইখিনি টাইমত মানে মাথাত একো নাইকিয়া হৈছে, চব নাই। আৰু এতিয়া মোৰ ফটোশ্বুট কৰি মই কাপোৰ চাপোৰ খুলি মেকআপ চেকআপ ৰিমুভ কৰি এতিয়া যাব ওলাইছোঁ। যোৱাৰ আগতে কিবা অকণমান খাই যাম। আল্টাবিলাক লাগি আছে, হাতত যোৱা নাই। আৰু বাৰু মই কিবা খাব আহিছোঁ, বহুত ভোক লাগিছে। ৰাতিপুৱাৰ পৰা এনেকৈ আছোঁ, 9টামান বজাৰ পৰা। এতিয়া বাজিল 3:30। এতিয়ালৈকে এনেকৈ আছোঁ। এতিয়া কিবা খাব আহিছোঁ, ভাবি আছোঁ কি খাওঁ। দিনৰ টাইম আৰু বেলেগ কি খাম, ভাতে খাম। মই বোলো মই ভাতে খাম দিয়ক। আৰু বা কৈছে হ'ব দিয়াতে, ময়ো ভাত খাম। তাৰপিছত বা আৰু মোৰ ভাত আহি গ'ল। এইফালে কঢ়াই পনীৰ আৰু মিক্স ভেজ, দাইল, চালাড, পাপৰ, এনেকৈ বহুত ভাল লাগিছে খাই ভাতকেইটা। আৰু এতিয়া ওলালোঁ যাব। এতিয়া ভাত তাত খোৱা হ'ল, এতিয়া ঘৰত যাব ওলাওঁ। আৰু যোৱাৰ আগতে পাণ এটা খাই যাওঁ। আৰু এটা কথা ক'ব পাহৰি গ'লোঁ, যদি ফটোবিলাক মোৰ চাব মন আছে আপোনালোকৰ আজি ফটোশ্বুট কৰা, তো মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব। আৰু তাত ফটোবিলাক পাই যাব। তাত মই আপলোড দি দিম ফটোবিলাক। আৰু ইনষ্টাগ্ৰামত প্লিজ মোক ফ'ল' কৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মোৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।